Hey guys, এঘৰ দুগুণ 22 কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভালেই। কি কৰিব আৰু জানেই গমে পাইছে লকডাউনৰ কথা ঘৰত বহি বহি গৰমতে দেখিছেনে? তেজ পোছাক নাই একদম ঘাম তিতি গৈছোঁ। গা ধোৱাই নাই আজি বহুত দেৰি হ'ল। মায়ে গালি দি আছে তথাপিও আৰু ধুব লাগিব। বাৰীত অলপ কাম আছে কলপুলি গাত মাতি আছে মনে মনে মাতি আছে আকৌ মই আৰু মনে মনে কৈছোঁ গা ধুই পেলাই বহি আছোঁ ধুইছোঁ গোন্ধ ওলাইছে বুলি কৈছে মইনো কি কৰোঁ এতিয়া এইটো দোকানৰ পৰা বাপৰ দোকানৰ পৰা আনিছোঁ ৰ'বা হেৰি মানে পাৰফিউম কি ক'ব আৰু সেই বুলি আৰু লৈ আহিছোঁ দিয়ক পিছে এতিয়া ৰাখোঁ দেই মোৰ অলপ লাজ সন্মান গোটেই যাব নহ'লে